হাই ফ্ৰেণ্ডছ, সকলোকে গুড ইভিনিং জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে টেঙা মিঠা আম, বিলাহী আৰু কৰ্দৈৰ সৈতে মাছৰ তৰকাৰী। বলকচোন বাৰু কেনেকৈ ৰান্ধো দেখুৱাওঁ আপোনালোকক। প্ৰথমতে দুটা ডাঙৰ বিলাহী ডাঙৰকৈ কাটি লৈছোঁ, কৰ্দৈ তেনেকৈ কাটি লৈছোঁ দুটা, আৰু এয়া টেঙা মিঠা আম গুটিৰে সৈতে কাটি লৈছোঁ। খুব ভাল লাগে এনেকৈ মোৰ খাই পেলাই, গুটিও দিম লগতে। আৰু ইফালে পূৰা ফ্ৰেছ মাছ ফ্ৰাই কৰি থকা হৈছে, হৈয়ে গ'লে খুব বেছি টাইটো হোৱা নাই, খুব বেছি কোমল কৰি ৰখা নাই। আৰু সেই একেখিনি তেলতে মই দিছোঁ অকণমান পাঁচফোৰণ আৰু অকণমান গোটা জিৰা, অকণমান ভাজি লৈছোঁ। তাৰপিছতে দিছোঁ কেইটামান নৰসিংহৰ পাত আৰু দুটা শুকান জলকীয়া, এনেকৈ টুকুৰা কৰি দিছোঁ, নহ'লে ফুটিব ভজাৰ লগে লগে। এনেকৈ ভাজি লৈছোঁ। আৰু এতিয়া ইয়াতে দিম ক'লা বগা দুটামান সৰিয়হ। মই সৰিয়হখিনি মিলাই থৈ দিওঁ, এতিয়া ভাল লাগে। আৰু প্ৰথমতেই দিছোঁ কৰ্দৈখিনি, কাৰণ কৰ্দৈখিনি টাইট হয়, টাইম লাগিব অলপ। এইখিনি অলপমান সিজাৰ পাছত মই বিলাহীখিনি দিম, একেবাৰে লাষ্টত আমখিনি দিম, কিয়নো আমখিনি পূৰা কোমলেই হৈ আছে যিহেতু পকা। বিলাহীখিনি দি দিলোঁ আৰু সোৱাদ অনুযায়ী হালধি আৰু নিমখ দি দিছোঁ। এতিয়া এই দুইখিনি ধুনীয়াকৈ সিজিব লাগিব, কম জুই ৰাখিব লাগিব, জুইটো কমাই ৰাখিছোঁ মই। এনেকৈ লৰাই আছোঁ। এতিয়া সিজাৰ পাছত মই আমখিনি দি দিছোঁ। মই কৈছোঁৱে যে আমৰ গুটিও দিছোঁ, ভাল লাগে খাই পেলাই। অকণমান জলকীয়া গুড়ি দিছোঁ, অকণমান জিৰা গুড়ি। এইখিনি খুব ধুনীয়াকৈ মিক্স হ'ব লাগিব। 3টা কেঁচা জলকীয়া দি দিছোঁ, ভাল লাগে খাই পেলাই, ফালি দিয়া নাই, গোটে গোটে দিছোঁ। আৰু অকণমান পানী দিছোঁ, যিহেতু অকণমান ডাঠ হৈছিলে, গৰম পানী দি দিছোঁ। আৰু এতিয়া উতল আহিব লাগিব। এতিয়া ইয়াতে ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। মাছখিনিৰ ভিতৰত গ্ৰেভিটোৰ টেঙা মিঠাখিনি সোমাব লাগিব, সেইকাৰণে ভালকৈ উতল আহিব দিব লাগিব। তাৰপিছত বিশেষ কাম নাই। এইখিনি সময়তো ধনিয়াও নাপায়, মই ঘৰতে থকা অকণমান মান ধনিয়া কাটি দি দিছোঁ। এতিয়া ধুনীয়াকৈ উতল আহিলে আমাৰ আজিৰ মাছৰ তৰকাৰী হৈ যাব। টেঙা মিঠা মাছৰ তৰকাৰী খুব ভাল লাগে গৰম গৰম ভাতৰ লগত খাই। আপোনালোকে ৰান্ধি খাবচোন। এয়া দেখিছেনে আমৰ গুটি, মোৰ ভাল লগা এটা বস্তু। আৰু এয়া উতলি আছে। এতিয়া লাহেকৈ মই গেছটো বন্ধ কৰি দিম, যিহেতু আমাৰ হৈ গৈছে, আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে ৰান্ধি খাবচোন, খুব ভাল পাব।